সঁচাকৈ আনন্দ ফিল কৰোঁ। মই আজি স্পষ্ট কথা ক'ব বিচাৰিছোঁ, স্পেচিয়েলি নতুন যুৱ প্ৰজন্মক। আজি ধৰক আমাৰ মানে থিংকিংবিলাক কোনফালে গৈ আছে। মাইকটো অলপ বন্ধ কৰিব দেই। আপোনাৰ যোন ব্যক্তিসকল আমাৰ এই ভাৰতবৰ্ষৰ লিজেণ্ড, আজি লিজেণ্ড বুলি ক'লে ডক্টৰ APJ আব্দুল কালাম, আজি লিজেণ্ড বুলি ক'লে ৰবীন্দ্ৰনাথ টেগৰ, লিজেণ্ড বুলি ক'লে মহাত্মা গান্ধী, লিজেণ্ড বুলি ক'লে নেতাজী সুভাষ চন্দ্ৰ বোস, এনেকুৱা বহুত মানুহ আছে লিজেণ্ড। আমি ইণ্ডিয়ান ফেলো, আমি দেশৰ নাগৰিক, যোন ব্যক্তিসকলৰ এই দেশৰ প্ৰতি অৱদান আছে, কণ্ট্ৰিবিউশ্যন আছে। কোনেবা ভাৰত স্বাধীন কৰিছে, কোনেবা সাহিত্য দি আমাক জ্ঞানৰ আলো বঢ়াইছে, কোনেবা আমাক জীয়াই থকাৰ কাৰণে প্ৰেৰণা দিছে। তো সেইমতে যোন ব্যক্তিসকলৰ এই দেশৰ প্ৰতি কণ্ট্ৰিবিউশ্যন আছে, সেই ব্যক্তিসকলক আমি শ্ৰদ্ধা নকৰোঁ, আমি পাহৰি গৈছোঁ। আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ, ৰবীন্দ্ৰ জয়ন্তী বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ, কিন্তু আমি ডক্টৰ APJ আব্দুল কালামৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁনে? নকৰোঁ। বাট হি ৱাজ অলছ' লিজেণ্ড। ইভেন তেওঁ এজন চাইণ্টিষ্ট আৰু ভাৰতৰ ৰাষ্ট্ৰপতি, আৰু যি পুস্তক কিতাপ তেওঁ ওলাইছে, এইবিলাক কিতাপ পঢ়িলে আমি আমাৰ জীৱনক আগবঢ়াই লৈ যাব পাৰোঁ। আজি চাওক, মই সেইটোৱে ক'ব বিচাৰিছোঁ যে যোন ব্যক্তিসকলৰ দেশৰ প্ৰতি কোনো কণ্ট্ৰিবিউশ্যন নাই, আজি সলমান খান কওক, শ্বাহৰুখ খান কওক, অমুক হোৱাট এভাৰ আৰ্টিষ্ট কওক, চেলিব্ৰিটিজ কওক, তেওঁলোকৰ কিন্তু দেশৰ প্ৰতি কোনো কণ্ট্ৰিবিউশ্যন নাই। সেই ব্যক্তিসকলৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে আমি ৰাতি 12টা যেতিয়া পাৰ হয়, তেতিয়া আমি টুইট মাৰি দিওঁ, ফেচবুক মাৰি দিওঁ, অমুক তমুক, ইমান TRP, ইমান ভিউৱাৰ্ছ। বাট হোৱেৰ ইজ দিছ দ্য বাৰ্থডে চেলিব্ৰেশ্যন অফ টেকিং ইন ফেচবুক, ইন টুইটাৰ, ইভেন ইনষ্টাগ্ৰাম? ক'ত ৰবীন্দ্ৰনাথ ঠাকুৰ, ক'ত মহাত্মা গান্ধী, ক'ত ডক্টৰ APJ আব্দুল কালাম? নাই। সেইকাৰণে মই এজন ব্যক্তি হিচাপে মই ৰাইজক এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে পৰিৱৰ্তনৰ টাইম আহিছে। যোন ব্যক্তিসকলে এই দেশ আমাৰ পৰিচয় দিছে গোটেই বিশ্বত, সেই ব্যক্তিসকলক আমি শ্ৰদ্ধা কৰা অৱশ্যে দৰকাৰ। আজি বঙাইগাঁও জিলাৰ এই কেন্দ্ৰীয় ৰবীন্দ্ৰ মঞ্চক, শ্ৰদ্ধাঞ্জলি মঞ্চক মই ধন্যবাদ জ্ঞাপন কৰিম যে প্ৰত্যেক বছৰ তেওঁলোকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধাটো ৰাখি আহিছে, ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰি আছে আৰু কৰি থাকক। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগে লগে জন্মজয়ন্তীৰ লগে মই আহ্বান জনাওঁ যে যোন ব্যক্তিসকল লিজেণ্ড, সেইসকল ব্যক্তিসকলৰ বাৰ্থডেটো চেলিব্ৰেট হওক। আজি আব্দুল কালামৰো হওক, আজি আপোনাৰ নেতাজীৰ লগে লগে আপোনাৰ যোন ব্যক্তিসকল লিজেণ্ড বুলি ক'লে আমি মহাত্মা গান্ধী বুলি কওঁ, মহাত্মা গান্ধীৰ বাৰ্থডে ধুনীয়াকৈ চেলিব্ৰেশ্যন হওক। আপোনাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ হওক, আজি ডক্টৰ ভূপেন হাজৰিকাৰ হওক, আজি গোপীনাথ বৰদলৈৰ হওক। হয়, এইবিলাক কিয় নাইকিয়া হৈ গ'ল? লাচিত বৰফুকনৰ হওক, যেনেকৈ এইবাৰ মোক আপেক্ষা নহয়। মই জনামতে কৰ্মীসকল বিজেপিৰ পৰা পদত্যাগ দিয়া নাই, বিজেপি দলৰ লগত আছে। কিবা অলপ হয়তো সভা নেত্ৰী বঙাইগাঁও জিলাত তেওঁৰ লগত হয়তো অলপ মিছআণ্ডাৰষ্টেণ্ডিং আছে, আৱেগিকভাৱে তেওঁলোকে কিবা এটা ডিচিশ্যন পটককৈ লৈ লয়। বাট মই যিমান জানো, যিমান মই তেওঁলোকৰ লগত মিলিছোঁ, তেওঁলোকে বিজেপিৰ প্ৰতি তেওঁলোকৰ কোনো বেয়া চেঞ্চটো নাই। তেওঁলোকে আগৰ পৰাই বিজেপি কৰি আহিছে আৰু কৰি থাকিব। তেওঁলোকৰ জাষ্ট অভিযোগটো হ'ল যে সভানেত্ৰী লিডিংটো, নেতৃত্বটো। তো সেইমতে তেওঁলোকে আৱেগিকভাৱে অলপ কিবা কৰিছে। মই ভাবোঁ এইটো ডাঙৰ ইছ্যু নহয়, এইবিলাক সৰু সুৰা হৈ থাকে। এইটো খালি বঙাইগাঁও বুলি নহয়, আপোনালোকে জানে প্ৰত্যেক জিলাতে কিবা না কিবা থাকে। কিন্তু ইয়াতে আমাৰ কৰ্মীসকল ইমানেই আৱেগিক, ইমান ইম'শ্যনেল যে আৰু ৰাখিব নোৱাৰিলে, যাৰ কাৰণে এনেকুৱা হৈছে। বাট আই থিংক ইট উইল বি ভেৰি চল্ভ উইথ ইন ভেৰি শ্বৰ্ট পিৰিয়ড। ইটছ নট বিগ ইছ্যু, ইটছ নট বিগ মেটাৰ। দলৰ আপুনি জানে যে বিজেপি দলৰ পৰা পদত্যাগ আজিকালি মানুহে নিদিয়ে, পাৰিলে বিজেপিত মানুহে যোগদান কৰি আছে। আপুনি চাব 2014 যেতিয়া মোদী ডাঙৰীয়া আহিছিল, কেইটা ছিট পাইছিল? যেতিয়া 2019 আকৌ লোকসভা ইলেকশ্যন হ'ল, তেতিয়া মোদী ডাঙৰীয়া কেইটা পাইছে? ইভেন লেটছ চি এই 2024ত মোদী ডাঙৰীয়াৰ নেতৃত্বত লোকসভা ছিট আমাৰ আৰু কিমান বাঢ়ে? আমাৰ নৰ্থ ইষ্টত 25টা ছিট আছে আৰু আমাৰ অসমত 14টা ছিট আছে। আৰু 14টা ছিটত আপোনালোকে জানে যে আমি বেছি নাপাওঁ, এই 7টা-8টাৰ মাজতে থাকি যায়। দিছ টাইম উই শুড চি, লেটছ চি দ্য আউট অফ 14 ছিট এটলিষ্ট 12 ছিট উই উইল ডেফিনেটলি উইন। বদলি হ'ব নেকি? এইটো মই ক'ব নোৱাৰোঁ, মইতো দলৰ মানুহ নহয়, মইতো চৰকাৰৰ মানুহ, চৰকাৰ চলি আছে। আৰু এইটো একচুৱেলি এইটো দলে সিদ্ধান্ত ল'ব, দলে বৈঠক ল'ব, ক'ৰ কমিটি বহিব, কোনটো ভাল কোনটো বেয়া, এইটো দলৰ কথা। চৰকাৰ বেলেগ, দল বেলেগ।
আমি চৰকাৰ চলাইছোঁ, ৰাইজৰ লগত আছোঁ, বাট দলীয় সিদ্ধান্ত আমি ল'ব নোৱাৰোঁ। শেষত আরেকটা কোশ্চেন পাইছোঁ যে আজি কর্ণাটক নির্বাচন হয়ে গেল, ইতিমধ্যে দেখাইছে যে কর্ণাটকত কংগ্রেস সরকার হব, এই হিসাবে বিজেপি কর্মী হিসাবে কি ক'ব? এইবিলাক তো শুনা হয়, অপজিশ্যনটো সদায় ক'ব আমি ষ্ট্ৰং। আজি অপজিশ্যন ষ্ট্ৰং নক'লে সেই পাৰ্টিৰ ভেলু ক'ত থাকিব? আজি আপোনাৰ সদায় 2021ত আমাৰ অসমত যে চৰকাৰ হ'ল, তেতিয়া কংগ্ৰেছে কৈছিল আমি চৰকাৰ বনাম। একদম প্ৰিয়ংকা গান্ধী আহি পেলাই বদৰুদ্দিন আজমলে ক'লে আমি মহাজোঁট, আমি চৰকাৰ বনামেই। ক'ত হৈছে? তেওঁলোকৰ পলিটিক্স অনলি মুখত, নট কৰ্মত। আৰু বিজেপিৰ পলিটিক্স কৰ্মত, নট মুখত। একশ্যন স্পিক্স লাউডাৰ দেন ৱাৰ্ডছ, সেইটো মই কৈ আছোঁ। আৰু একশ্যন জাষ্ট ইজ কামিং ফ্ৰম অনলি বিজেপি পাৰ্টি এণ্ড নাথিং এলছ। থেংক ইউ।